আৰু এইফালে এতিয়া এক্সাম শেষ হ'ল আৰু এতিয়া ভণ্টিও ওলাই আহিছে আৰু ভণ্টিৰ লগৰ শিখা ইহঁতি কথা পাতি আছে কোনে কিমান লিখিলে আৰু পেপাৰ কেনেকুৱা গ'ল। এক্সাম শেষ হোৱাৰ কাৰণে ইহঁতৰ ফূৰ্তি দেখিছেনে ইমানে ফূৰ্তি কৰিছে এক্সাম শেষ হোৱাৰ কাৰণে আৰু এক্সাম শেষ হোৱালৈকে যেন অপেক্ষা কৰি আছে আৰু যাকে পাইছে তাকে ধৰি লগাইছে এইফালে দেখিছেনে যোগানটোকো গোটেইখিনি মুখত সানি দিলে আৰু এইফালে দেখিছেনে স্কুটিৰ পৰা নামি হ'লেও মানে লগাবই মানে আৰু এইফালে দীক্ষিতা আৰু এইফালে দেখিছেনে দোকানৰ ভিতৰত সোমাই গৈ লগাইছে কি যে জমনি আৰু ইহঁতৰ ফূৰ্তি দেখিছেনে ফূৰ্তি দেখি বহুত বেছি ভাল লাগিছে যিহেতু ইহঁতৰ আজি এক্সাম শেষ হ'ল আৰু এক্সামৰ কাৰণে ইহঁতৰ টেনশ্যন হৈ আছিলে চাগে আৰু এইফালে মোকো লগাই দিছে ভাইটি হয় মানে মোৰ ভণ্টিৰ ফ্ৰেণ্ড লগৰ ভিডিঅ' বেলেগ বনাই একেবাৰে আজি মোৰো বহুত বেছিয়ে ভাল লাগিছে আজিৰ পৰা ময়ো আজৰি হ'লোঁ আৰু যিহেতু পৰীক্ষা শেষ হ'ল আৰু নহ'লে মানে ভণ্টিৰ লগত ময়ো থাকিব লগা হয় বাই বাই